টাইটেল গ'ল আমি চাহ জনজাতি মানে সেইটো কাৰণে মই জীৱনত ভাল পাওঁ মোক টকা লাগিব টকা নহ'লে কাম কচুকাৰে খজুৱাই এইটো মোৰ গান হয় বাৰু টাইটেল গ'ল আমি চাহ জনজাতি মানে এয়া মই যেতিয়াৰ পৰা আমাৰ অসমৰ দিবি যেতিয়া আমাৰ অসমত যেতিয়া ছিংগাৰ হয় হয় তেতিয়া মোৰ 12 বছৰমান হৈছিলে তেতিয়া মই সেইটো কাৰণে মই জুবিনক ভাল পাওঁ এই জুবিনে মোৰ গুৰু জুবিন আছিলে জুবিনে এতিয়াও আছে গুৱাহাটীত সেইজন মোৰ গুৰু আৰু তাৰ মই শিষ্য অসমৰ জুবিনৰ গানে যদি অসমৰ মানুহ বলিয়াই কৰি আছে মোৰ গানে যোৰহাট ডিষ্ট্ৰিক্টৰ মানুহ বলিয়াই কৰি আছে আপুনি এতিয়া আপোনাৰ এটা ভাল লগা গান এটা আপুনি গাই দেখোন বাৰু আমাৰ ভাল গান লাগে মোক টকা লাগিব টকা নহ'লে কাম নাই আপুনি ভিডিঅ'টোকে কৰক ভাল গান গাবলৈ গায়ে দিম বহুত গান আছে কিন্তু মোক টকা নহ'লে মোক টকা লাগিব টকা নহ'লে কাম নাই আপুনি ভিডিঅ'টোকে কৰক ভাল গান গাবলৈ গায়ে দিম বহুত গান আছে কিন্তু মোক টকা নহ'লে গান নাগাওঁ হয় তেনে এয়া মই এতিয়া অনব কচুকাৰে খজুৱাই এইটো মোৰ গান হয় বাৰু আপুনি অকণমান গাই শুনাই দিয়ক বাৰু ৰাইজক অকণমান নহয় শুনক মই কথাটো কৈছোঁ এয়া মই আজি 3-4 বছৰ হ'ল যেতিয়া চাইনাৰ পৰা যেতিয়া কৰোণা ভাইৰাছ আহিছিলে তেতিয়া আমাৰ ভাৰত চৰকাৰে লকডাউন দিছিলে হয় ভাৰত চৰকাৰ নাম আছে কি নৰেন্দ্ৰ মোদী সি লকডাউন দিছিলে এই আমাৰ অসমৰ জাতীয় বিহু ৰঙালী বিহু বা বহাগ বিহু চাৰা 3 বছৰ আমি পোৱা নাই সেই বছৰ বিহুটো দিছিলে সেই বছৰ মই গোলাঘাট ডিষ্ট্ৰিক্ট গৈছিলোঁ ৰাংঢালী গাঁৱত সেয়া পাৰ্টিৰ লগত এসপ্তাহক ধৰি মই গাঁৱত বিহু মাৰিছিলোঁ তেনেকৈ পাৰ্থ বুলি ল'ৰা এটাই মোক কৈছিলে অ' জুবিন তুমি গান এটা গাবা নাই ইমান তোমাৰ ঘৰত তই মই বোলো গাম বোলে গোৱাচোন তেতিয়া মই কৈছিলোঁ হয় মই গানটো দিছিলোঁ অ' নৱ কচু খালে খজুৱা সেইটোকে অকণমান গাই শুনাই দিয়ক আমাৰ ৰাইজক দেই এয়া অনব কচুৱাল বুজাই মই খাব পাৰে মোক এই গানটো মই কেনেকৈ বনাইছোঁ চাই লওক এই মই পূৰ্ণিমাৰে সত্ৰত কৈ আছোঁ ছেকেণ্ড যদি আপুনি ভিডিঅ' কৰে ভালকৈ কৰিব ঠিক আছে ভালকৈ কৈছোঁ এইটো এক্টিং বাই এক্টিং মাইকখন এক্টিং এয়া ক'ব বিচাৰিছোঁ তেতিয়াহ'লে এয়া মোৰ ঘৰ আমি চাহ জনজাতি মানুহ মোৰ ঘৰলৈ মহবন্দা আপোনালোকে গম পায় শনিবৰীয়া বজাৰ আগত আৰু মহবন্দা টি ষ্টেট মেগৰ কোম্পানী ডিষ্ট্ৰিক্ট যোৰহাট এয়া তাৰপিছত মই এই গানটো গালোঁ অ' নব ঠিক আছে এই গানটোৰ শব্দ অৰ্থ আছে এই গানটো চবেই বনাব নোৱাৰে মই কেনে এয়া শুনক এয়া আমি ভাই ককাই দুটা মোৰ ককাই বিয়া পাতিলে মোৰ ককাই মানে মাইকীটো কি ক'ম মই তাৰ ভাইটি নব বুলি ক'ম তো মোৰ ককাই যোৰহাটত চাকৰি কৰিলে আজি একদম ৰমচৰ মাছতে গোটা লৈ আহিছোঁ ইমানটো হয় গানটো আহি গ'ল গোটা লৈ আহিলে ইমানটো দেই তো আমি ৰাতি মানে কি কৰিলোঁ ৰাতি গোটেই গানটো খালোঁ আৰু মাথাটো অকণমান গুন্ধাব লাগে এই যে কচু শাকৰ লগত খাবলৈ বৰ ধুনীয়া লাগে তো মাথাটো থৈ দিলে আজি কালি দুপৰীয়া বনাব তো মোক মানে মোৰ নবয়ে কৈছে অ' জুবিন মই যে কি হ'ল নব এই কোলা কচু কেইটামান লৈ আনিছোঁ এই যে কালি যে তোৰ ককাই যে এই ৰোমাছটো যে আনিছে তাৰ মাথাটো বনালে বৰ ধুনীয়া লাগিব ঠিক আছে বনালে ধুনীয়াকৈ লাগিছে একদম চালা জালে গুটি দি মুচুমা দি কি ধুনীয়াকৈ বনালে বা শুনিবি দেই নবয়ে বনালে ককাইটো ডিউটিত গুচি গ'ল মাছৰ মাথাত বনালে কোলা কচু মই আনি দিলোঁ ধুনীয়াকৈ বনালে এটা কাম ভুল কৰি দিলে মোৰ নব কি কৰিলে টেঙাটো নিদিলে ৰ'ব টেঙাটো নিদিলে টেঙাটো দিলে নখোজোৱাই ইমান ধুনীয়া বনাইছে প্ৰথমে মই দিম না তোমাক ভাল দিছে অলপ চাল চব্জিটো তেতিয়া অকণমান খজুৱাই 2 গৰমমান ভাত সানি পেলাই খাইছে পুৰা খজুৱাইছে নহয় তেতিয়াই আমাৰ নব মানে পাকঘৰত আছে অঁ নব মোক এতিয়া কি হ'ল তুমি এবেলা আহকচোন আৰে এইটো যে খজুৱাইছে যে কচুটো অঁ খজুৱাইছে নেকি মোক কৈছে দেই তাৰ দেউৰে কৈছে মই বোলো হয় মই বোলো ৰ'ব আপুনি টেঙা দিছিলে নাই এইবিলাক টেঙা দিবলৈ পাহৰি গ'লোঁ তেতিয়াই মই নবক কি বুজালোঁ শুনক অ' নব কচু খালে খজুৱাই মাতি আছোঁ বিচাৰি মোক টকা লাগিব কেইটকা দিব 20 টকা মাল খাবলৈ বেছি নাই 20-30 টকা দিব ঠিক আছে দিয়ক ৰাজে দি দিব ভাইৰাল হৈ অকণমানি গানটো গাইছিলোঁ যোৰহাট ডিষ্ট্ৰিক্ট চালা এইটো নিজে প্ৰথমে প্ৰাৰ্থনা বুলি বিহু মাৰিছিলোঁ
গোলাঘাট ডিষ্ট্ৰিক্ট ৰাংঢালী গাঁৱত এয়া এইবাৰ বিহু যেতিয়া লকডাউনটো খুলিছে তেতিয়া এইবছৰ আমাৰ বিহু হৈছিলে এয়া মই একটা পাৰ্টিৰ লগত বিহু পাৰ্টিৰ লগত মই গৈছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট ৰাংঢালী গাঁও তেতিয়াহ'লে মই গানটো গাইছিলোঁ সিহঁতে পাৰ্টিৰ গান মোৰ গান হাই তুমি টকা দি আনিছা নেকি তুমি যাব পাৰা মই ডাইৰেক্টলি কৈছোঁ গানটো গাম নহয় তুমি টকা দিও নাই আনিছা টকা দি যেতিয়া টকা দি আনিবা তেতিয়া তোমাক মোক দম দিবা যে তোমাক টকা দি আনিছোঁ গানটো এইটো মোক বেয়া নাপাবা গানটো গা বুলি ক'লে মই গা দিম এইজনী যে কেমেৰা ভিডিঅ' কৰি আছে তুমি ভিডিঅ' কিয় নকৰা এই নাই এইটো ভিডিঅ' হৈ আছে এই মই এতিয়া এজনমান লগ কৰি আছে ইয়াত যোৰহাট সেয়া যোৰহাট মাছৰ হাটত লোহিত দত্ত এয়া ইয়াতে আছে মোৰ ভিডিঅ' কৰিছে আজি তাক যাওঁ চাবৰ কাৰণে আজি মই তাক বিচাৰি গৈছিলোঁ পোৱা নাই সি দেওবাৰে আহিল লোহিত দত্ত যোৰহাট মাছৰ হাট তেতিয়াহ'লে কি হ'ল এই গানটো গাইছোঁ অঁ কচ এটা গানটো গাব লগা দেই আপুনি মোৰ এক্টিং অসমীয়াত কয় মাছৰ বতীয়া মানুহৰ কটীয়া যেনে জুবিন চালে যদি আপোনালোকে ভিডিঅ' কৰি মাই ফোন এক্টিং অঁ এয়া অ' নব অঁ তেতিয়া শুনিলানে কেমেৰামেন শুনিলে অ' নব কচু খালে পূজাই সেইটো কাৰণে ইয় নব কচু খালে খজুৱাই ইয় নব শাহু ঘৰলে নচুৱাই ইয় নব এঘৰলৈ গ'লে গৈ ইয় নব খুজে পতি কন্দুৱাই তোমাৰে ঐ মৰমত মই খলো নিৰূপায় তোমাৰে ঐ মৰমত মই খলো নিৰূপায় দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুবাগিৰাতি একটি চলো একটি দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক ইমান ৰকমেৰ গানটোত এয়া পাঠ্যপুলৰ লগতে ফেচবুকত দিয়ে ফেচবুকত পাই গ'ল নিজিৰাপত সেই নিজিৰাপত দিছে এতিয়া মই এই গানটো ডাঙৰ বনাইছে এই নিজিৰাপ বিচাৰি আছে কালি পৰে মই নিজিৰা এইফালে যাম তেতিয়া তিনিটা গান কি বনাইছোঁ ন তাৰ পাঁচ কৰি চাগনে কৰি হে ৰ'ব পাঁচ কৰি কি হৈছে এই গাঁওখনৰ নাম কি পূৰ্ণিমাটি চেনি নাই ইয় নব মহলতো গাখীৰ নাই ইয় নব পূৰ্ণিমাটি চেনি নাই ইয় নব মহলতে গাখীৰ নাই ইয় নব জুবিনক চাহ দিবলৈ ইয় নব পুখুৰীতে পানী নাই তোমাৰে ঐ মৰমত মই খলো নিৰূপায় তোমাৰে ঐ মৰমত মই খলো নিৰূপায় দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুবাগিৰাতি কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই এই ঠাট কলি কি গানটো ডাঙৰ বনাই আছোঁ এতিয়া নিয়াৰ ঠাট কৰি কি এয়া মোৰ কোমৰত এতিয়া অচিন বেমাৰ হৈ গ'ল মেডিকেলত ডক্টৰ ধৰিব মই এই ঠাট কলিটো লিখি আছোঁ গানটো কি লিখিছে আমাৰ নবক কৈছোঁ ইয় নব মোৰে কোমল অন্তৰত ইয় নব অচিন বেমাৰে সোমালে ইয় নব মোৰে কোমল অন্তৰত ইয় নব অচিন বেমাৰে সোমালে অ' নব মেডিকেলৰ ডক্টৰে ইয় কান্দি আছোঁ মই একদম মানে অচিন বেমাৰ মেডিকেল ডক্টৰ যাব পাৰে ইয় নব মেডিকেলৰ ডক্টৰে ইয় নব ধৰিবকে নোৱাৰে মেডিকেলৰ বাৰাণ্ডাত পৰি থাকোঁ অকলে মেডিকেলৰ বাৰাণ্ডাত পৰি থাকোঁ অকলে ইয় নব কচু খালে খজুৱাই ইয় নব শাহু ঘৰলে নচুৱাই ইয় নব এঘৰলৈ গ'লে গৈ ইয় নব খুজে পতি কন্দুৱাই তোমাৰে ঐ মৰমত মই হলো নিৰূপায়
তোমারে ওই মরমত মই খলো নিরূপায় দুবাগিরাতি কিয় বারু নব এটা মাইকোন হয় মাইকোন হয় আরে দুবাগিরাতি কিয় বারু নব ওই বেদনায় মো কন্দুয়া দুবাগিরাতি কিয় বারু নব ওই বেদনায় মো কন্দুয়া নবৌ আহিছো মই বিয়ালৈ নবৌ তামোল এখন খাবলৈ নবৌ আহিছো মই বিয়ালৈ নবৌ তামোল এখন খাবলৈ নবৌ বহিবলৈ সময় নাই নবৌ যামেনো মই ঘৰলৈ তোমাৰে ওই মৰমত মই খলো নিৰূপায় তোমারে ওই মরমত মই খলো নিরূপায় দুবাগিরাতি কিয় বারু নব ওই বেদনায় মো কান্দি আছো আরে দুবাগিরাতি কিয় বারু নব ওই আরে বেদনায় মো কান্দুয়া নব বাৰিষাৰে বতৰত নব শাওণ মাঘৰ পথাৰত নব বাৰিষাৰে বতৰ বাৰিষাৰ বুলি এতিয়া লগে লগে বনাইছোঁ গানটো বাৰিষাৰ বতৰ শাওণ মাঘৰ পথাৰত আমি আমাৰ বাইদেউ ভালকৈ পাৰিব নব বাৰিষাৰে বতৰত নব সন্মহীয়া পথাৰত নব ভূঞেনো ৰৈ আছিলা নব টিকা ফটাৰ ৰ'দতে নব ভূই ৰুইনো আছিলা নব টিকা ফটাৰ ৰ'দতে তোমাৰে ওই মৰমত মই খলো নিৰূপায় তোমাৰে ওই মৰমত মই খলো নিৰূপায় দুভাগ ৰাতি কিয় বাৰু নব ওই বেদনাই মোক মই নব সহায় বিচাৰিবলৈ আহিছোঁ নব সহায় লাগিব মই নব সহায় বিচাৰি মই ভিক্ষা মাগিবলৈ আহিছোঁ আমাৰ নব ঘৰলৈ বহ নব কৈছোঁ মোক সহায় কৰিব